ধুনীয়া কালাৰিং আহিব একদম টিপটপ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অৰিন্দমছ পাকঘৰলৈ। আজি এইটো এটা দ্বিতীয়টা এপিছ'ড হয়, যোনটোত মই বেলেগৰ পাকঘৰলৈ আহিছোঁ খাবলৈ। এইখনত আহিছোঁ আজি ফ্ৰেণ্ডছ ধাবা, এই উল্টাকৈ আহিছে ইয়াত। আৰু বলক চাওঁ, আজি ইয়াত খাম স্ম'ক পৰ্ক। ইয়াত স্ম'ক পৰ্ক বহুত স্পেচিয়েল হয়। আপুনি এইটো লাহোৱালৰ পৰা এইফালৰ পৰা আহিলে মানে অলপ দূৰ আহি কিনে পাবহি ৰাইট চাইডে, নহ'লে টেঙাখাটৰ পৰা আহিলে মানে লাহোৱাল পোৱা আগে পাব। আৰু মই আহিছিলোঁ মানে মই গৈছিলোঁ ডিব্ৰুগড়, এইখন চাইকেলত। এতিয়া আহোঁতে ভোক লাগিলে, এতিয়া খাই যাওঁ স্ম'ক পৰ্ক আৰু ৰুটি। আৰু আপোনালোককো দেখাই দিওঁ কেনেকৈ বনাব, ইয়াত কি কৰিব। বলক তেনেহ'লে। এতিয়া আমি কথা পাতোঁ কল্প মোৰ বন্ধুৱে হয়। আৰু ইয়াত ধাবাত কল্পই থাকে, কল্পই ধাবা। আৰু আহি থাকোঁ ইয়াত পৰ্ক খাবলৈ, স্ম'ক পৰ্ক খাবলৈ স্পেচিয়েলি। আৰু স্ম'ক পৰ্কটো মানে আপোনাৰ ধোঁৱা দি বনোৱা হয়। এতিয়া কল্পই কৈ দিব কেনেকৈ বনোৱা হয়। এইটো আচলতে আমি প্ৰথমে আনি মাংসটো কেঁচাকৈ পিচ কৰি ধুনীয়াকৈ জুইকুৰা লগাই পিনি অকল ধোঁৱাত আমি ওপৰত মানে হেৰি কৰা আমাৰ যতন আছে, তাত আমি মিক্স কৰি পেলাই আমি শুকুৱাওঁ। আমাৰ দিনটো একদিন লাগি যায় আৰু শুকুৱাওঁ পূৰা দিনটো। আমি 20 কিলো এনেকৈ শুকুৱাওঁ দুদিনমান মন। মানে আপোনাৰ যোনটো গাহৰি মাংসটো আছে সেইটো পিচ কৰি মেলি ধুনীয়াকৈ একদম ধোঁৱা দি কেনে শুকুওৱা হয়। অলপ মছলা চছলা দি পেলাই মছলা চছলা অলপ তাতে তেতিয়া দি দিয়া হয়। আৰু যেতিয়া ধোঁৱা দিয়ে তাত থকা যোনখিনি পানী থাকে মানে পানীখিনি কমি যায়। আৰু যেতিয়া আপোনালোকে জানেই পানী মানে থাকিলে মানে তাত মাইক্ৰ'বছ মানে সোনকালে জন্ম হোৱাৰ মানে চান্স থাকে। যেতিয়া পানী সেইটো যেতিয়া মানে পানীখিনি আঁতৰি যায় তেতিয়া প্ৰিজাৰ্ভ কৰিব হয়, মানে প্ৰিজাৰ্ভ কৰি কিনে থোৱা হয় মাংসটো। আমাৰ আগৰ দিনৰ যেতিয়া মানুহবোৰে মানে যেতিয়া চিকাৰ কৰিছিলে, তাহাঁতি যেনেকৈ যেতিয়া মানে বস্তুবিলাক প্ৰিজাৰ্ভ কৰিছিলে, তাহাঁতি তেনেকৈ এইটো পদ্ধতিয়ে কৰিছিলে, মানে ধোঁৱা দি কেনে বস্তুখিনি যেতিয়া মানে পানীটো আঁতৰাই দিয়ে আৰু মাইক্ৰ'বছখিনি মানে তাৰ পৰা জন্ম হোৱা হেৰিটো কমি যায়। আৰু মানে বহুত দিনলৈ বস্তুখিনি ভাল হৈ থাকে, যেতিয়া মানে বহুত দিনলৈকে খাব পাৰি। আপোনালোকে এইটো বুদ্ধি ঘৰত লগাব পাৰে। তলত জুই জ্বলাব, ওপৰত কিবা দি মেলাই সুবিধাজনক কৰি পেলাই পাৰি তাত অলপ মছলা চছলা দি পেলাই মিঠাতেল তেল নিমখ দি পেলাই অলপ মছলা নিমখ নিদিলেও হয়, অৱশ্যে বনাওঁতে নিমখটো দি দিলেও হৈ যায়। তো প্ৰথমে মাংসটো তোমাৰ ধৰ ৰং চং দি পেলাই অলপ শুকুৱাই দি পেলাই আপোনাৰ মাংসটো যেতিয়া বনাব তেতিয়া মানে নিমখটো দি দিলে, নিমখ জলকীয়া পিঁয়াজ কিবাকিবি দি দিলে। এতিয়া আপুনি এতিয়া চাব কেনেকৈ মানে স্ম'ক কৰি আজি কৰা মানে দেখাবলৈ চান্স নাপালোঁ। ডাইৰেক্ট মানে স্ম'ক কৰাৰ পিছত আকৌ কেনেকৈ বনায় সেইটো দেখাম আপোনালোকক। বলক এতিয়া চাওঁগৈ ইয়াত বনাইছে আমাৰ ৰান্ধনীজনে। এইখিনি আমাৰ হৈ গ'ল স্ম'ক কৰি থোৱা পৰ্কখিনি। এইকেইটা ধুনীয়া ধুনীয়া পিচ আছে। আৰু ইয়াত এতিয়া সৰু সৰুকৈ কাটি ল'ব। আমাৰ স্ম'ক পৰ্ক বনি আছে। ইয়াত দি দিলে পিঁয়াজ আৰু জলকীয়া, আদা, অলপ নিমখ দিছে, অলপ কিবা কিবি মছলা দিছে। এইটো আপোনাৰ জ্বলা চচ, চিলি চচ, আৰু এয়া চয়া চচ। ধুনীয়া কালাৰিং আহিব একদম টিপটপ। স্ম'ক পৰ্ক ৰেডি। বহুত টেষ্টি হয়, বহুত টেষ্টি। আপুনি আহিব ইয়াত ফ্ৰেণ্ডছ ধাবাত সোমাব, খাই যাব। ডিব্ৰুগড়ত মানে ইয়াতকৈ ভাল আপুনি স্ম'ক পৰ্ক নাপাব ক'তো। আহিব, খাব আৰু কমেণ্টত জনাব কেনেকুৱা পালে। ঠিক আছে, এতিয়া খাওঁগৈ বলক। এইখিনি আমাৰ স্ম'ক পৰ্ক আৰু এইফালে ৰুটি তাৰকা। এতিয়া খাব লাগে। প্ৰথমতে ল'ম অলপ তাৰকা। পাৰফেক্ট, পূৰা বাটাৰ দিয়া আছে, ঘিউ দিয়া আছে, একদম ঘিউৰ লগত একদম টিপটপ। ৰুটি ল'ব, লগাব, খাব। তাৰপিছত আহি গ'ল স্ম'ক পৰ্ক। ফ'কাছ আছে নে ফ'কাছ?
বেষ্ট মাতকৈ বেষ্ট স্মক পৰ্ক নাপাব আপুনি আৰু গাহৰিৰ ভিতৰত চবতকৈ এনেকৈ খাই ভাল লাগে গাহৰি স্মক কৰা আপুনি যদি টেষ্ট কৰিব বিচাৰিছে আহক ইয়ালৈ আৰু খাই যাব কৈ দিওঁ সোনকালে খাই লওঁ খাই বৈ একদম হৈ গ'ল হাত চাত ধুই ৰেডি এগিলাচ পানী খাই লওঁ মজা লাগিলে আহিব খাব আৰু জনাব কমেণ্টত কেনেকুৱা পালে এতিয়া যাওঁ বিলিং কৰোঁগৈ আৰু তাৰপিছত ঘৰ এয়া আপোনাৰ ফ্ৰেণ্ডছ ধাবাৰ এটা লুক দেখাই দিছোঁ মই আপোনালোকক ভিতৰলৈ লৈ যাওঁ এইফালে বহি আছে কেবিনবিলাক আৰু আহিব ইয়াত এনজয় কৰিব আপোনালোকে দুপৰীয়াৰ সাঁজ হওক বা ৰাতিৰ সাঁজ হওক আৰু কমেণ্টত জনাব কেনেকুৱা পালে বাই বাই এটা কৈ দিয়া কল্প আহিলে মানে আকৌ লগ পাব ইয়াতে খাই বৈ হৈ গ'ল এতিয়া আপোনালোকে আহিব ইয়াত খাবলৈ মই এতিয়া গৈ থাকোঁ ঘৰলৈ ভোক লাগি আছিলে ভোকটো পলাই গ'ল এতিয়া খাই বৈ একদম টিপটপ বনালে কল্পই এতিয়া গৈ থাকোঁ নহ'লে আকৌ লগ পাম পুনৰ এটা নতুন ভ্লগত তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটন দবাই থ'ব যাতে নতুন ভিডিঅ' দিলে মানে আপোনালোকে গমটো পাই যায় আৰু আহি কেনে কেতিয়াবা খাব পাৰিব ক'ত কি কেনেকুৱা ভাল তেতিয়াহে গম পাব মইতো জনাই থাকিম আপোনালোকক গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঘণ্টা বটনটো দবাই থ'ব ঠিক আছে বাই বাই